Good morning আৰু সকলোকে মোৰ চেনেলটোলৈ ৰাতিপুৱা আজি স্বাগতম জনাইছোঁ আৰু এতিয়া সময় হৈছে 6:10 মান হৈছে নেকি আৰু আজি ৰাতিপুৱা ব্লগটো একাৰণে ষ্টাৰ্ট কৰিছোঁ। বহুত দিনৰ পৰা মন্দিৰ যাম ভাবি আছিলোঁ, তো ভাবিছোঁ যিহেতু আজি যাওঁ আৰু আপোনালোককো দেখাম মই কোনটো মন্দিৰ গৈ আছোঁ আৰু চাই থাকক ভিডিঅ'টো বাৰু। আৰু এতিয়া ওলাইছোঁ যাবলৈ, ৰেডি হৈ গ'লোঁ। 7টা বাজিলেই, কাৰণ দূৰ আছে অকণমান, গৈ পোৱাতে 30 মিনিটমানটো লাগিব। তেতিয়াহ'লে সোনকালে যাওঁ, তাত গৈ দেখাই আছোঁ। আৰু মই গৈছিলোঁ গণেশ মন্দিৰ, আৰু এইটো হৈছে আইক্যথুৰি গণেশ মন্দিৰ, আৰু গৈ সঁচাকৈ খুবেই ভাল লাগে তাতে। তো সেইকাৰণে গ'লোঁ আৰু তাত গৈ ওচৰতে দোকান আছে, চাকি দিলোঁ, ধূপ চাকি মালা এনেকৈ কিছুমান বস্তু তাৰ পৰা কিনি ল'লোঁ। আৰু এতিয়া চাকি দিয়া হ'ল। ইয়াতে ওচৰতে হোটেল এখন আছে, তো ইয়াতে অকণমান চাহ তাহ খাই যাওঁ। আৰু এইফালে দাদা এজনে পৰঠা বনাইছে, পৰঠা খাই যাওঁ। ইয়াৰে মানে পৰঠাটো খাবলৈ খুব ভাল লাগে, সেইকাৰণে ইয়াত আহিলে আমি ইয়াৰ পৰঠা আৰু চাহটোতো খায়ে যাওঁ, তো ভাল লাগে। তো এতিয়া খাই লওঁ, দাদাজনে বনাই আছে। আমি পৰঠা খাওঁ আৰু ইয়াৰ পৰঠাটো বহুত টেষ্টি হয়। আৰু এইটো চব্জি দিয়া হৈছে বুটৰ। দাদা চাহ দিবচোন। আৰু আচাৰ, পিঁয়াজ বাৰু নাখাওঁ। আৰু এইফালে গজা। তো এতিয়া খাই লওঁ। আহি পালোঁ এতিয়া। আহোঁতে অকণমান বজাৰ কৰি আনিছিলোঁ। তো আজি বজাৰ কৰোঁতে মানে এই ফুলটো, এইটো তিতা ফুল হয়। এই ফুলটো পালোঁ। আগতে সৰুতে খুব খাইছিলোঁ, আৰু এতিয়া আজি দেখিয়ে লৈ আহিলোঁ। বহুত বছৰৰ পিছত খোৱা হ'ব, এইখিনি পাই লৈ আহিলোঁ। আৰু তেনেকৈ টেঙা এইবোৰ কিবাকিবি পালোঁ, তো অকণমান বজাৰ কৰি আনিলোঁ আহোঁতে যিখিনি পালোঁ। আৰু যোৱাকালি ৰাতিপুৱা হেনা গুলি থৈ দিছিলোঁ। বহুত বছৰৰ পিছে আজি মই হেনা লগাম বুলি ভাবিছোঁ। প্ৰায়ভাগ মই লগোৱা মানে বন্ধই হৈ গৈছিলে, চুলি যত্ন নকৰাই হৈ গৈছিলোঁ। তো যোৱাকালি ৰাতিয়ে তিয়াই থৈছোঁ। তো সেইকাৰণে এতিয়া 10টাই বাজিলে, আৰু এতিয়া হেনাটো লগাওঁ, কাৰণ 2 ঘণ্টামানটো ৰাখিবই লাগিব, 2 ঘণ্টা বা 3 ঘণ্টামান। তো সোনকালে হেনাটো লগাই লওঁ। তাৰপিছতে আৰু হেনাটো মই যোৱাকালি ৰাতিয়ে গুলিছিলোঁ, তো মই আপোনালোকক দেখাই দিওঁ। সেইটো মই যোৱাকালি ৰাতি মই ভিডিঅ' বনাই থৈ দিছিলোঁ যে মই হেনা কেনেকৈ লগাওঁ আৰু কেনেকৈ মই এইটো ৰাতি তিয়াই থওঁ বা কি দিওঁ তাতে। আৰু এতিয়া যাওঁ, আৰু তাত দুটামান বস্তু দিব লাগিব, তো সেইকাৰণে দি পেলাই তাৰপিছত হেনাটো লগাওঁ। তো ভিডিঅ'টো চাই থাকক। মই হেনা ইউজ কৰিছোঁ পুষ্প হেনা। মই ইয়াত 1 পেকেট লৈছোঁ, কাৰণ মোৰ চুলিত হৈ যায় বাৰু এপেকেট, যিহেতু কাটিছিলোঁ। আৰু পুষ্প হেনা লৈ লৈছোঁ, আৰু লগতে মই একদম কাৰাকৈ চাহপাত দি পেলাই লাল চাহ বনাই লৈছোঁ, আৰু লগতে কফি আপোনালোকে যিকোনো দিব পাৰে। তো প্ৰথমতে মই বাতিটোত কফি পাউডাৰটো লৈ, হেনা পাউডাৰটো লৈ ইয়াত অকণমান কফি দিলোঁ, আৰু লাল চাহটো আপোনালোকে চাকি ল'ব। চাকি লৈ পেলাই ইয়াতে অনুযায়ী যিমানটো লাগে তেনেকৈ আপোনালোকে গুলি ল'ব। আৰু আপোনালোকে এইখিনি গোটেই ৰাতিটোৰ কাৰণে ঢাকোন এখন দি পেলাই থৈ দিব। আৰু যেতিয়া পিছদিনাখন লগোৱাৰ আগতে অকণমান দৈ ইয়াতে মিলাই ল'ব। দৈখিনি বেছি নহয়, 1 চামুচমান বা যিমানটো আপোনালোকে হেনা থাকে। তাৰপিছতে ইয়াতে অকণমান নাৰিকলৰ তেল দিব। নাৰিকলৰ তেল দিব পাৰে, আৰু কণীও দিব পাৰে, কিন্তু মই কণী দিয়া নাই, কাৰণ খুব গোন্ধাই থাকে। তো যদি চুলিখিনি আপোনালোকে আৰু যদি চফ্ট বিচাৰে, তেতিয়াহ'লে আপোনালোকে ৰাতিপুৱা এইকেইটা বস্তু এড কৰিব। নাৰিকলৰ তেলো দি দিব 1 চামুচমান। আৰু এইকেইটা বস্তু গুলি লোৱাৰ পিছতে হেনাখিনি লগোৱা ষ্টাৰ্ট কৰিলোঁ। আৰু আপোনালোকে ভালকৈ লগাই ল'ব, কাৰণ কিয় মোৰ অকণমান হেনা কম হৈ গ'ল। মই ভাবিছিলোঁ হৈ যাব বুলি, বাট পেকেটটোত বহুত অলপ আছিলে। তো যিসকলৰ চুলি বহুত বেছি আছে, তেতিয়াহ'লে নিজৰ অনুযায়ী আপোনালোকে 2 পেকেট বা 3 পেকেট ল'ব পাৰে, বাট হেনা বহুত কম আছিলে। তো মই এইদৰে লগাই ল'লোঁ,
আৰু আপোনালোকে যেতিয়া হেনা লগাব আগদিনাখন চুলিটো ভালকৈ ধুই দিব, নাইবা চুলিখিনি যিদিনাখন লগাব সেইদিনাখন ৰাতিপুৱা ভালকৈ ধুই ল'ব। আৰু ধুই উঠাৰ পিছত শুকোৱাৰ পিছত আপোনালোকে হেনাটো লগাব, যাতে চুলিত তেলখিনি নাথাকে। তো সেইকাৰণে চুলিখিনি ভালকৈ ধুই ল'ব। আৰু এইটো খুব বেছি মই 2 ঘণ্টা বা 3 ঘণ্টাৰ কাৰণে ৰাখিম, বেছি সময় নহয়, 2 ঘণ্টা বা 3 ঘণ্টাৰ কাৰণে। আপোনালোকে যিদিনাখন হেনা কৰিব সেইদিনাখন শ্বেম্পু নকৰিব, তাৰ পিছদিনাখন কৰিব। চুলিখিনি খালি ভালদৰে ধুই ল'ব ভালকৈ পানী দি। তো এইখিনি লগোৱা মোৰ 2 ঘণ্টামান হৈ গ'ল, 2 ঘণ্টা বেছিয়ে হ'ল। আৰু এতিয়া মই ধুই দিওঁ, কাৰণ বেছিকৈ শুকাই গ'লে অলপ ধুবলৈ অলপ অসুবিধা হয়। তো সেইকাৰণে ভাবিছোঁ সোনকালে ধুই দিওঁ, কাৰণ 2 ঘণ্টা হৈ গ'ল। 2 ঘণ্টা বা 3 ঘণ্টা মানে ৰাখোঁ, কিন্তু মই প্ৰায়ভাগ 2 ঘণ্টাই ৰাখোঁ, কাৰণ নহ'লে ধুবলৈ বহুত দিগদাৰ হৈ যায়। 2 ঘণ্টা বেছি হৈ গ'লে কৰকৰীয়া টাইপ হৈ যায়। তো আগতে মই এনেকৈ খুব লগাইছিলোঁ হেনা, কাৰণ মই চুলিত তেনেকুৱা বিশেষ একো নলগা কালাৰ বা তেনেকুৱা বস্তু, তো প্ৰায়ভাগ মই হেনাই লগাইছিলোঁ। কিন্তু মাজতে এনেকুৱা হ'ল যে মই একো মানে চুলি বা তেনেকুৱা একো বস্তু যত্ন নোলোৱা হৈ গ'লোঁ। তো সেইকাৰণে ভাবিছোঁ এবাৰ আকৌ লগাইছোঁ যেতিয়া মই আপোনালোককো দেখাওঁ যে মই কেনেকৈ চুলিত হেনা লগাওঁ বা কি দিওঁ। তো সেইকাৰণে আপোনালোককো দেখালোঁ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো বাৰু চাই ভালেই পালে। আৰু এটা নতুন বস্তু কি হ'ল, যেতিয়া মই চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মানে এনেকুৱা লাগিছিলে যে আপোনালোকে মোৰ এই চেনেলটো বা ভিডিঅ'বোৰ ভাল পাব কি নাপাব। আৰু এতিয়া লাহে লাহে মানে মোৰ নিজৰে খুব ভাল লাগি গৈছে যে আপোনালোকে মোৰ এই চেনেলটোত অলপমান আঁকোৱালি লৈছে, বা নতুন ফেমিলি জইন হৈছে, নতুন সদস্য হৈ গৈছে। তো মোৰ ভাল লাগিছে। তো সেইকাৰণে ভাবিছোঁ আপোনালোকে যেন সদায় এনেকৈ মৰম দিয়ে মোৰ চেনেলটোক, মোৰ ভিডিঅ'বোৰ ভাল পায়। আৰু ক'ব গ'লে মোৰ এই চেনেলটোত মানে এনেকুৱা নহয় যে ছাবস্ক্ৰাইব, মানে মই সেই বস্তুটো নাভাবোঁ। এতিয়া এনেকুৱা লাগে যেন মোৰ চেনেলটোত আপোনালোক এটা নতুন সদস্য। তো মই এতিয়া ক'ম যে আপোনালোক নতুন এটা সদস্য হয়, মোৰ ফেমিলিত নতুনকৈ জইন হৈছে। আশা ৰাখিছোঁ আগলৈও এনেকৈ মোৰ চেনেলটোত জইন হওক, নতুন সদস্য হওক, ফেমিলি যাতে মই আগলৈ আৰু মোৰ ইউটিউব চেনেলটো যিটো চেনেল আছে সেই চেনেলটো যাতে আৰু নতুন ফেমিলি জইন হৈ যাওক, তাৰে আশা ৰাখিছোঁ বাৰু। আৰু এতিয়া মই এইখিনি ধুওঁগৈ, নহ'লে পিঠা কৰকৰীয়া দি দিব। তো চাই থাকক বাৰু ভিডিঅ'টো আগলৈ। তো সেইদিনাখন গধূলি অকণমান ওলাই গৈছিলোঁ, য'ত নতুনকৈ খুলিছে গুৱাহাটী ষ্টাৰবাক কফিলে। গৈ চালোঁ কেনেকুৱা লাগে। তো আমি অৰ্ডাৰ দিছিলোঁ এটা চীজ কেক আৰু লগতে 2টা কেৰামেল কফি। তো ইমানেই আছিলে ভিডিঅ'টো, চাই কেনেকুৱা লাগিলে জনাব। আৰু আজিলৈ ইমানতে, বাই বাই।